তো হে গাইছ স্বাগতম টু মিডন ব্লগছ। তো এয়া বঢ়িয়াকৈ ড্ৰেছ পাতি পিন্ধি ওলাইছোঁ, মাইনা বোলা চাদৰ মেখেলা পিন্ধি ওলাইছে। তো প্ৰথমতে সকলোকে বাথৌ পূজাৰ বহুত বেছি শুভেচ্ছা জনালোঁ। আজি হৈছে বাথৌ পূজা, সকলোকে বাথৌ পূজাৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। আৰু যিখিনি মোৰ বড়ো ফ্ৰেণ্ডছ আছে, বড়ো সমাজ আছে, এইখিনি আৰু এবাৰ তো যি নহওক, তো আমি এটা স্পেচিয়েল জেগাত যাব ওলাইছোঁ বৰ্তমান। সেইটো হৈছে মোৰ মামাৰ ল'ৰাৰ বিয়া আহি আছে তো অহাকালি। তো আজি হৈছে জোৰণ। তো এতিয়া আমি পাঠশালালৈকে যাওঁ, মানে কইনাৰ ঘৰ হৈছে পাঠশালাত। তো আমাৰ মামাৰ তাৰ পৰা মানে মামাহঁতৰ ঘৰলৈকে প্ৰথমতে যাওঁ, তাৰ পৰা আমি গোটেই এনেকৈ ওলাই যাম। মামাই ফোন মাৰি আছে। তো এতিয়া মোটামুটি 11:30 হ'লেই, বহুত টাইম লাগি যাব, পাঠশালালৈকে বহুত দেৰি। মাইটো ৰেডি? অ'কে। তো ইয়াৰ পৰা আমি মাইটো আৰু ময়ে যাম ৰ'ব। আৰু মামাহঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা ধৰক বেছি দূৰ নহয়, 5 কিলোমিটাৰ মান হৈ যাব। আহি পালো মামাহঁতৰ ঘৰ, আৰু মাইটো নামি গ'লে। আৰু ইয়া আমাৰ দৰা কলপুলি লৈ কিনে দেখোন একদম কি বাকী অ মামা মোক কেনে লগা হৈছে? হা একদম মজা লগা হৈছে না? দৰা ডাইৰেক্ট হাত লগা হৈছে আৰু নাকি চাবি আৰু তাতে দৰা বুলি আৰু এয়া আমাৰ মামাহঁতৰ গেটত পুৰা বাটমলা চাটমলা লগাই দিছে, কলপুলি পুতিছে। কাৰণ অহাকালি যিহেতুকে বিয়া, মানে অহাকালি বিয়া যদিও ইয়াতে মানে বিয়াখন নহয়, অহাকালি পৰহি হ'ব ৰিচিপশ্যন। তো অহাকালি বিয়াখন হ'ব পাঠশালাত, মানে কইনাৰ ঘৰত। তো নেক্সট ভিডিঅ'ত গম পাব বাৰু। আৰু এইপিনে চিয়াৰ টিয়াৰ পৰা ৰেডি কৰিছে বিয়াৰ কাৰণে। তো আৰু আমাৰ মা ক'ত গ'লে? অ সেই ইফালে আছে দেখোন, দেখাই পোৱা নাই। তই নাযা হয় নেকি? অ'কে। তো এইপিনে মাই বোলে নাযায়। এয়া আমাৰ মাজু মামা, এয়া মামী, এয়া আইতা, এই মাহী, এনেকৈ গোটেই মখা ওলাইছে। আৰু মামা এইখিনি নেকি যোগাৰ? হা এইবিলাক? তো এইবিলাক হৈছে মানে জোৰোণত নিয়া যোগাৰ, মেইন বস্তুখিনি এইখিনি। মানে আপোনাৰ জোৰোণটো মানে বহুত নিয়ম আছে জোৰোণত। তো মানে এনেকুৱাকৈ বহুত বস্তু নিব লাগে। আৰু মাছটো ক'ত আছে? এইটো নেকি মাছ? কি মাছ লৈছ? ৰৌ? অ'কে বঢ়িয়া। তো ৰৌ মাছ, এইফালে এক ঠক তামোল আছে, এযোৰ নাৰিকল। মামা তিনিটা টেকেলিত কি আছে? হা হা হা। আৰু এই ডাঙৰ দুটাত কি আছে? বাপৰে বাপ, বহুত কিবা কিবি লাগে। শুভ হওক, শুভ হওক, শুভ হওক। কৃষ্ণ কৃষ্ণ কৃষ্ণ, চব ভালে ভালে নিবা প্ৰভু। তো তাৰে কামনা কৰিছো। তো মাছটো বাৰু ময়ে ললো, বাকী চবেই এনেকে হাতে হাতে বস্তুবিলাক ললি হ'ল। তো গাড়ীখনত উঠাই দিওঁ আৰু গোটেইখিনি বস্তু। বাকী আৰু পিছে এনেই বেছি ইমান লেভেল দি কিনে কৰোৱা নাযায় কৰবাত গ'লে। কিন্তু আজি ভাইটিৰ যিহেতুকে বিয়া, তো অলপমান লেভেল দিছো আৰু, বেছি দিয়া নাই। আমাৰ তাতে কি দিয়া গেল? এতিয়া বেঙেনা, লাও, এনেকে কল চল গোটেইখিনি বস্তু, তামোল চামোল, এইখিনি বস্তু মোৰ গাড়ীত লোৱা গ'ল। বাকী মাছটো মানে সেইখন গাড়ীতে ভৰাই দিম ৰ'ব। মানে দুখন গাড়ীতে যাম আমি গোটেইখিনি মানুহ। তো আমি যাই থাকো। তো মোৰ গাড়ীখনত উঠিলে এইফালে আমাৰ দৰাৰ দেউতাক মানে মামা, আৰু এইফালে আমাৰ মাইটো মুনু, এনেকে 4জন মান উঠিছে আৰু গোটেইখিনি। ঐ দৰা, পইচা চইচা দি বজাৰ কৰিব লাগিব না নাই? জয় বিশ্বকৰ্মা। তো ভালে ভালে লৈ যাবা। তো আমাৰ যাত্ৰা হ'ব তামোলপুৰৰ পৰা মোটামুটি পাঠশালালৈকে। পাঠশালা নহয়, মামা জাগাৰ নাম কি আছিল? গোবিন্দপুৰ ন? গোবিন্দপুৰ। ধৰক পাটাচাৰকুচিৰ পৰা পাঠশালা বেছি দূৰ নহয়, ধৰক ইয়াৰ পৰা কমো নহয়, কিন্তু মোটামুটি 95-100 কিলোমিটাৰ হ'ব। তো এয়া হৈছে আমাৰ মামাহঁতৰ গাঁও। তো মজা লাগে মামাহঁতৰ গাঁওখন, কিবা একদম পুৰা নেচাৰেল বিউটি আৰু, গোটেই আগৰ গাঁও আন লাগে এতিয়াও। তো এয়া আমি পালোঁ পাটাচাৰকুচি, আৰু এতিয়া আমি যাব লাগিব মানে ৰাইট চাইডে। ইপিনে গ'লে আমি পাঠশালা পাম, কিন্তু আমাৰ কইনাৰ ঘৰ আছে এইপিনে, এইটো চাইডে হৈছে গোবিন্দপুৰ, য'ত নেকি কইনাৰ ঘৰ গোবিন্দপুৰ। তো গাড়ীখন অকণমান ৰাখি দিওঁ ৰ'ব, অকণমান মিঠাই চিঠাই কিনিব লগা আছে, এই আগত ৰাখি দিওঁ ধুনীয়াকৈ। ইয়াৰ পৰা মানে মিঠাই লৈ যাম। আজি এনেই আলহী খাব যোৱা নাই, ধৰক গোটেইখিনি বস্তু আছেই, তথাপিতো ধৰক যাম যিহেতুকে কইনাৰ কাৰণে অলপ লাগিব নহয়। আৰু আমাৰ মামায়ো খুব চেংৰা বয়সতে বোৱাৰী পাই গ'ল। মামা অলপ বেছি হ'ল নেকি মোৰ ড্ৰেছটো? ঠিকে আছে নে? আৰে ভাই, নিজে বিয়া পাতা নাই, ভাইটিৰ বিয়া। তো মই যদি নাচাজো কোনে চাজিব? ঠিকে আছে। কি মিঠাই লোৱা যাব মামা? ব'লা আহা। তো এয়া দৈ পনীৰ পাব বোলে। তো ইয়াৰ পৰাই ধুনীয়াকৈ লৈ লওঁ কিবা কিবি মিঠাই, তো গল্লা চলাই লৈ লওঁ আৰু কিবা কিবি অলপ। আৰু আজি ৰাতিপুৱাই আহোঁতে খৰধৰকৈ ওলাই আহিলোঁ ন, একো খাওঁ নহয়। তো ভাবিছোঁ একাপ চাহ আৰু এটা চিঙৰা খাই লওঁ। কইনা ঘৰত যোৱাৰ পিছত আৰু কি দেই নাজানো আৰু, সেইটো পিছত হ'ব না কি মামা? চিংৰা মেইন ভাই, গৰম গৰম। তো আৰু এয়া মিঠাই চিঠাই লৈ ল'লোঁ। আগতে আনিছোঁ আমাৰ তাৰ পৰা কিবা কিবি, কিন্তু এতিয়া এটা বেলেগ ধৰণৰ মিঠাই লৈছোঁ। আৰু পাটাচাৰকুচিৰ পৰা কোনোবা যদি চাই আছে কমেণ্ট কৰিব দেই, কাৰণ এনেই হ'লে মেছেজ আহি থাকে বাৰু মোৰ তাতে পাটাচাৰকুচিৰ পৰা। তো আজি এই ভিডিঅ'টোত গম পাম কোনে কোনে চাই ভিডিঅ' মোৰ পাটাচাৰকুচিৰ পৰা। তামোলপুৰ দোকানটো কি হ'ল? দাদাজনক লগ পালোঁ, তো মোৰ ফেমিলি মেম্বাৰ হয়। তো ইয়াতে ঘৰ আপোনাৰ? তো মাত দিলে মোক, ৰাস্তাত ৰখি আছিলোঁ। ভাল লাগিল দেই লগ পাই কিনে দেই, বঢ়িয়া বঢ়িয়া বঢ়িয়া। যাব আমাৰ ইপিনে কেতিয়াবা, ঠিক আছে বাৰু।
আৰু আমি ফাইনেলি আহি পালোঁ সৌ যে মানুহবিলাক দেখা পাইছে ৰখি আছে এয়া চাওক জুম কৰি দিছোঁ তো কলৰ পুলিৰ সৈতে তো এয়াই হৈছে কইনাৰ ঘৰ তো আজি বাৰু জোৰণ তো মানুহ মানে ইমান বেছি নাই চাগে আছেনে ভালে আহক একবাৰ এক্টৰ বনাই দিয়ক আপোনাক দিয়ক ঠিকে আছে কইনাৰ বাইপাকৰ জোচ পুৰা আৰু এতিয়া আমাৰ যন্ত্ৰ পাতিবিলাক উলিয়াব হৈ গ'ল আৰু গোটেই বেগ চেগ যিমান আছে এই বাপৰে বাপ পুলিচৰ গাড়ী মাত দিছে মানে বেগ চেগ আদি কৰি কল বেঙেনা গোটেইখিনি আছে ইয়াতে চব আছে আৰু যি লাগে প্ৰায় ইয়াত কল কি বছ ৱাও আৰু আমাৰ মামাৰ ল'ৰা তপনো আহি গৈছে আমাৰ লগত তো বঢ়িয়াকৈ এইফালে বঢ়িয়াকৈ কল বুলি বঢ়িয়াকৈ পুতি থোৱাই আছে মানে এইখিনি জেগাতে নিয়ম নীতিখিনি হ'ব মানে এইটো চাইডে বহিব আমাৰ দৰা পাৰ্টি আৰু এইটো চাইডে বহিব কইনা পাৰ্টি এইটো থৈ দিয়া এটা কথা জানা না বন্ধা হা খাবাই আইছো কি ক খাবি মানে বাহ জীৱনত প্ৰথমবাৰ তেল ঘৰত আহি পাইছো আৰু তই বিয়া পাততে যাৱা নাছিলি না দৰা যাব নাপায় তাৰ মানে হয় না কেনে লাগিছে বুনু কেনে আৰু এইটো হৈছে কইনাৰ মায়েক ন জেঠী মায়েক কইনাৰ জেঠী মায়েক জানো আৰু টিভি নাচাই হয় নেকি কি চাইছে কওক না লাজ কৰি আছে কিয় কি চাইছে ঐ বা ভিডিঅ' চাই কিন্তু ভিডিঅ'ত উঠিব লাজ কৰে তো ইয়া প্ৰথমতে কি আহিছে মই ভাত আহিব বুলি ভাবিছিলোঁ আৰে জলপান বাইদেউ অলপ কম হ'ল নেকি ইমান দিছে খা ভাই খা লুচি মিঠাই লাৰু পিঠা ভৰ্তি কৰি দিছে একদম দে হৰিবল চৰিবল নেদে দে আৰু মাৰি দি কি কিবা ভাবি আছা খা নেমা যাত্ৰা কৰি দিয়া নমো দেৱী নাৰায়ণ খাই দিয়া বাপা হ'ব দে ইয়াৰ বাপৰে বাপ তাৰ খাৱাৰ মচা আৰু এতিয়া বলক কইনাটো উলিয়াৰ আগতে আমি এবাৰ আপোনালোকক দেখাই দিওঁ প্ৰথমতে কইনাজনী কোন ইহঁতে আনিব উলিয়াই আৰু এয়া 1 2 এয়া হৈ গ'ল 3 এয়া হৈছে কইনা তো ইফালে চাই দিয়া এবাৰ কি খবৰ ভাল না তো অলপ লাজ কৰি আছে তো অকণমান পিছত ভালকৈ দেখাম আৰু হ'ব আৰু পিছত তো এতিয়া মই ওলাই যাওঁ ইহঁতৰ কিবা কিবি কাম আছে ইহঁতে উলিয়াই লৈ আহিব তাৰপিছত আৰু বহুত কিবা কিবি নিয়ম আছে তাইক পিন্ধাব উৰাব বহুত আৰু জোৰণ মানে তো মানে সেই আৰু গোটেই মানে দৰাৰ পাৰ্টিৰ পৰা যি পঠাই দিয়ে তাইক এতিয়া পিন্ধাব আৰু বাহিৰত যি নিয়ম কৰি আছে হ'ব আৰু এইপিনে দুয়ো পাৰ্টিৰ মানুহ ৰেডি এতিয়া এইখিনি জেগাত কইনা ধুনীয়াকৈ বহিব আৰু এইখিনি জেগাত খোৱা পিয়া কৰি ধুনীয়াকৈ ওলাই দিব আৰু মানুহবিলাকে এনেকুৱা চাই থাকে ভাই আৰু সেইপিনে জোৰণ হৈ থাকিব বাৰু আমি অকণমান ওলাই আহিলোঁ ভাবিছোঁ যিহেতুকে আহিছোঁ এনেইতো আগে পিছে এইবিলাক জেগাত অহা নাযায় এবাৰ গাঁওখন ধুনীয়াকৈ ঘূৰোঁ আৰু এতিয়া এটা বহুত পুৰণা মন্দিৰ দেখা পালোঁ ভাই মন্দিৰ না সত্ৰ বা সত্ৰ না আৰু সত্ৰখনৰ নাম হৈছে গোবিন্দপুৰ সত্ৰ স্থাপিত 1470 শক আৰু এনেকৈ খোজকাঢ়ি যাই থাকোঁতে এটা বস্তু দেখা পালোঁ আপোনালোকক দেখাই আছোঁ মই এই চাওক এই নাৰিকলকেইডাল দেখা পাইছেনে এই সেইডাল আৰু সেইপিনে আছে এই সেইডাল তো এই বস্তুখিনি কিহৰ কাৰণে দিছে আপোনালোকে কমেণ্ট কৰি জনাব মই জানো কিন্তু আপোনালোকে জনাবচোন কিয় দিছে আৰু এক পিচ দি যাওক অ'কে দে খাওক আৰু কইনাৰ ঘৰৰ পৰা বেলেগ নহ'লেও তো এইকেইটা টিকুলি ছাবস্ক্ৰাইবাৰ কেইটামান লাগ পাই গ'লো কি খবৰ ভালনে ভাত চাত খালা নাই অ'কে ভিডিঅ' চোৱা ৱাও এইপিনে চিনাকি কৰি দিওঁ মানে কইনা পাৰ্টিৰে মানুহ হয় মানে ফেমিলি মেম্বাৰ মোৰ একচুৱেলি ভিডিঅ' চাই বোলে মোৰ তো মাতো নামাতোকৈ মানে মোক কিবা কৰি আছে এবাৰ মাতিব খোজে তো মোৰ ভিডিঅ' চাই থাকে বোলে মানে আজি ধৰিব পৰা নাই মই বোলে এনেই অৰিজিনেলি মানুহটো বোলে ক্ষীণ কিন্তু ভিডিঅ'ত বোলে মোক শকত যেন পাই তো বাকী কেনে খবৰ ভালনে অ'কে ইয়াতে ঘৰ তোমাৰ ন অ'কে দিয়ক লগ পাই ভাল লাগিল দেই ভাল লাগিল লগ পাই তো মানে বহুত মানুহৰে এনেকুৱা হৈ যায় চবে চাই আছে কিন্তু মাতিব লাজ কৰি আছে আৰু হয় না নহয় বা এনেকুৱা ভাল লাগছে মোৰো ভাল লাগিল বাৰু তো বোলক হৈ গ'ল জোৰণ তেলৰ ভাৰ তো এতিয়া আমি যাব লাগে আৰু আমাৰ কাম আছে তাতে যাই কিনে দৰা পাৰ্টিৰ কাৰণ অহাকালি আৰু বিয়া পাতিব আহিব লাগিব তাতে বহুত কিবা কিবি কাম আছে পেণ্ডেলৰ কাম আছে আৰু এক্সট্ৰা গমেই পাই বিয়াখন পাতিলে কিমান মানে কি আৰু মাছৰ ভেজাল কিবা ভেজাল গোটেইখিনি তো হৈ গ'ল আমাৰ গোটেই ক্লিয়াৰ এতিয়া যাব পৰা আহিছোঁ অ'কে হাগা লাগছি বোলক বেছি দেৰি কৰি নাথাকোঁ তো গধূলি হৈ গ'ল প্ৰায় কেইটা বাজিল ভাই 5টা 4:30 হৈ গ'ল ইহঁতৰ বোলে বমি হয় কিবা হয় বমি হ'লে মাত্ৰ কবা হা ৰখি দিম গাড়ীত আৰু ৱক মাৰি নিদিলি হ'ল আৰু
আৰু ৰ'ব গাইছ 1 মিনিট, এই আগত কিবা এটা দুৰ্ঘটনা হোৱা যেন লাগিছে, মানুহ অকণমান জম লাগি আছে, অকণমান সময় ৰখকচোন, কি হৈছে আগতে খবৰটো লওঁ। মানে আজি এইটো ছিংগল ৱে কৰি দিছে না ৰাস্তাটো, তো চাগে বাইকৰ পৰা পৰি গৈছে মানুহজন, ভাগ্য ভাল চাগে, আকৌ হোৱা নাই যেন লাগিছে। অঁ ভাই কি অৱস্থা। তো ভাগ্য ভাল, এনেকুৱা কিবা হোৱা নাই চাগে, বাচিছে চাগে। তো অকণমান সাৱধানে চলাব গাড়ী চাড়ী চলালে। তো মানে এইটো ছিংগল ৱে কৰি দিছে আজি, তো অকণমান অসুবিধা হৈছে চাগে। তো গাইছ আহি পালোঁ, আৰু এই পিনে আহি দেখা পালোঁ আমাৰ মামাহঁতৰ তাতে পেণ্ডেলৰ কাম চলি আছে। তো এয়া পেণ্ডেলৰ কাম চলি আছে। তো বাকী ধৰা কেনে পুৰা আগবাঢ়ি আছে? তো খানা পিনা কিবা জোগাৰ আছে নে নাই এতিয়া? হা খানা পিনা হ'ব বাৰু ৰাতি। তো এতিয়া মানে এই পেণ্ডেলটোৰ কামখিনি কৰিব, বাকী ডিচিপ্লিন চিচিপ্লিন কৰিব লাগিব, আৰু খানাৰ যোগাৰো কৰিব লাগিব। এতিয়া আলহী অতিথিবিলাক আহিব। আৰু এটা ভাল হৈছে যে অহাকালি ইয়াতে বেছি ভেজাল নাই, অহাকালি মানে বিয়াখন কইনাৰ ঘৰতে হ'ব, কইনাৰ ঘৰত দুপৰীয়াই হ'ব, মানে দৰা সাজি দুপৰীয়াই যাব। আৰু এয়া হৈছে আমাৰ মামী, মানে দৰাৰ মায়াক। য কামত ফটোপট জল্দি। তো দিয়ক বাৰু, অহাকালি লগ পাম। এতিয়া বাকী এইবিলাক অলপ কিবা কিবি ডিচিপ্লিনবিলাক কৰোঁ, মানে অহাকালিৰ কাৰণে পুৰা ৰেডি হ'বৰ হ'ল। অহাকালি কেইটামান বজাত যাব কালি? 11টা মানত না? তো মানে দুপৰীয়া বিয়া হ'ব। এনেই আমি এনেকুৱা দুপৰীয়া বিয়া খাই পোৱা নাছিলোঁ অসমীয়া মানুহৰ, এয়াই ফাৰ্ষ্ট হ'ব দুপৰীয়া বিয়া। দুপৰীয়াই যাম, দুপৰীয়াই লৈ আহিম। পৰহি ৰিচিপশ্যন হ'ব, মানে পৰহি ইয়াৰ বিয়াখন পৰহি হ'ব। আৰু এইপিনে আমাৰ মাইটো বোলে থাকিব, তো থকাৰ প্লেন নাছিল, তাই হঠাৎ থকা হৈছে। তো কি কৰিব, উপায় নাই আৰু, তাই থাকক। আৰু এইপিনে আমাৰ মাই কিবা কি কৰিছে, মাইকো মাত দি থৈ যাওঁ। অ' মাই মই যাওঁ। তো এয়া আহিছে মা, আৰু ইফালে আইতাহঁত, ইফালে মাহী। তো মই যাওঁ, ৰাতিপুৱা সোনকালে আহিম দে, ঠিক আছে? তো মানে বাবু আৰু মাক অকলে আছিল না, তো মানে মই যাব লাগিব। আৰু মামাহঁতৰ ঘৰৰ ওচৰত যিহেতুকে, তো আপ ডাউন কৰিব পাৰি। যদি দূৰত হলাক হয়, একদম বেডিং চেডিং লৈ আহি থাকাকে আহিব লাগিল হয় 3-4 দিনৰ কাৰণে একদম। হেলা মামা। তো এতিয়া মানে খানা হ'ব, এইখিনি জেগাত ভাত চাত বনোৱা হ'ব। তো আৰু কালি আৰু এইবিলাক পুৰা আহি কিনে ডিচিপ্লিন কৰিম আৰু। তো দিয়ক, গুড নাইট।